Indefinite suspension of Assam Home Guard youth from today. The house guards who are engaged in security work on a daily basis are demanding equal pay for equal employment for all. Demand for regularization of jobs for all trained housekeepers and for the immediate deployment of online deployment systems in the macro field of housekeepers has been linked to this cessation of work. All the house guards of Chirang districts have joined hands to protest in the barracks of all the house guards of Valigaon. আজিৰ আন্দোলনটো হ'ল অসম গৃহৰক্ষী জোৱানসকলৰ চাকৰি নিয়মীয়াকৰণ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰক। মহামান্য উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ মৰ্মে সমান কামৰ সমান দৰমহা ৰাজ্য চৰকাৰে গৃহৰক্ষী কৰ্মীসকলক তৎকালীনভাৱে আদায় দিয়ক। গৃহৰক্ষী জোৱানসকলৰ ক্ষেত্ৰত অনলাইন ডেভেলপমেণ্ট ছিষ্টেম অতি সোনকালে বন্ধ কৰক। আৰু আমাৰ এই চিৰাং জিলাৰ গৃহৰক্ষী সন্থাৰ আজি সেই মৰ্মে গোট খাইছে। গোট খাই আমি চৰকাৰৰ তৰফৰ মানে অনুৰোধ বিচাৰিছোঁ যাতে আমাৰ গৃহৰক্ষী বাহিনীত দুখ চুখ চাই আৰু আমাৰ এটা সপোন আছে আমাৰ ল'ৰা ছোৱালীক ভাল শিক্ষা দি আমিও ল'ৰা ছোৱালীক ভাল স্কুলত বা কিবা একটা মানুহ বনাব পাৰিম বুলি আমাৰো সপোন আছে। গতিকে আমাক যদি অসম চৰকাৰে চাই আমিও এই ওপৰত থকা মানুহ লগত যদি সমান সমান যাব পাৰে সেইখিনি আমাক যাতে অসম চৰকাৰে চাই কৰি দিয়ে ব্যৱস্থাটো কৰি দিয়ে। সেইটো আমাৰ মই চিৰাং ডিষ্ট্ৰিক্টৰ সাধাৰণ সম্পাদক হয় সেইখিনি অনুৰোধ কৰিছোঁ অসম চৰকাৰত। আমাৰ আন্দোলনৰ উদ্দেশ্য হ'ল অসমৰ গৃহৰক্ষী জোৱানসকলৰ চাকৰি নিয়মিতকৰণ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে। দ্বিতীয় নম্বৰ হ'ল মহামান্য উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ মৰ্মে সমান কামৰ সমান দৰমহা ৰাজ্য চৰকাৰে গৃহৰক্ষী কৰ্মীসকলক তৎকালীনভাৱে আদায় দিব লাগে। তৃতীয় নম্বৰ হ'ল গৃহৰক্ষী জোৱানসকলৰ মোকলমোৱাৰ ক্ষেত্ৰত অনলাইন ডেভেলপমেণ্ট ছিষ্টেম অতি সোনকালে বন্ধ কৰিব লাগে। এইকাৰণে আমি আজি এই কৰ্মবিৰতি ইয়াত অনুষ্ঠান আহ্বান কৰিছোঁ। সেইকাৰণে আপোনালোকৰ সাংবাদিক বন্ধু মাধ্যমৰ সংযোগে আমি চৰকাৰক অলপ সকিয়নি দিব বিচাৰিছোঁ। আৰু চিৰাং ডিষ্ট্ৰিক্টৰ পৰা চিৰাং ডিষ্ট্ৰিক্টৰ সকলো গৃহৰক্ষী জোৱানসকলে আজি ইয়াত গোট খাইছে আৰু সেই মৰ্মে আমি এইটো কাৰ্যসূচী গ্ৰহণ কৰিছোঁ। যদি এই কাৰ্যসূচী আমাৰ সফল নকৰে তেতিয়াহ'লে আমি অনিৰ্দিষ্ট কাললৈকে এই আন্দোলন বা কৰ্মবিৰতি চলি থাকিব। অন্য নহয়। কিমান সময়ৰ বাবে আপোনালোকে কৰ্মবিৰতি কৰিছে? আমি আজি ৰাতিপুৱা 6টাৰ পৰা আৰম্ভ কৰিছোঁ। অনিৰ্দিষ্ট কাললৈ আমি এই কাৰ্যসূচী বন্ধ নহ'ব। দাবী সফল নকৰিব তেতিয়ালৈকে আমাৰ এই কাৰ্যসূচী চলি থাকিব।